নমস্কাৰ অনামিকা বুটিক্সলৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো সৰস্বতী পূজাত পিন্ধিব পৰা দুটামান হোৱাইট জৰা। এয়া দেখিছে, এইটো এটা অতি সুন্দৰ হোৱাইট জৰা য'ত সাৰ্ফ কালাৰ, হোৱাইট গুণা আৰু পিংক সূতাৰে ৱৰ্ক কৰা হৈছে। অতি সুন্দৰ এটা হোৱাইট জৰা আৰু কাপোৰটো একদম কমফৰ্টেবল। এইখন হৈছে মেখেলাখন আৰু মেখেলাখনৰ নিচিনাকৈ ব্লাউজ পিচটোৰ কালাৰ থাকিব সাৰ্ফ কালাৰ। মেখেলাখন ব্লাউজ পিচটো সাৰ্ফ কালাৰ। এইটো হৈছে মেখেলাখনৰ তলৰখিনি আৰু ওপৰৰখিনি এইদৰে বুটা বসা থাকিব আৰু এইবোৰ হৈছে চাদৰৰ সাইড বৰ্ডাৰ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ৰাখিব আৰু মোৰ হোৱাটছএপ নম্বৰত আপোনালোকে কন্টেক্ট কৰিব। আন এটা কালাৰ মই দেখুৱাবলৈ লৈছো। এইটো এটা পিংক আৰু হোৱাইটত দেখিছে, পিংক, হোৱাইট আৰু ব্লু সূতাৰে ৱৰ্ক কৰা। এইটো হৈছে আচল পৰ্চনটো আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলাখন। ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ৰাখিব। একদম কাপোৰটো কমফৰ্টেবল আৰু প্ৰাইচবোৰো হৈছে ৰিজনেবল। ভাল লাগিলে মোৰ হোৱাটছএপ নম্বৰত কন্টেক্ট কৰিব। ধন্যবাদ। নমস্কাৰ অনামিকা বুটিক্সলৈ স্বাগতম। আজি মই লৈ আহিছো হোৱাইটত সৰস্বতী পূজাত পিন্ধিব পৰা কেইটামান জৰা। ইয়া দেখিছে, হোৱাইট আৰু পিংক কম্বিনেশ্যনত এটা অতি সুন্দৰ জৰা। এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰৰ আচল পৰ্চনটো এইদৰে থাকিব আৰু ভিতৰ পৰ্চনটোত এইদৰে থাকিব। হোৱাইট গুণা, সাৰ্ফ কালাৰ আৰু পিংক সূতাৰে ৱৰ্ক কৰা এটা অতি সুন্দৰ জোৰা। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখন আৰু ব্লাউজ পিচটো পিংকত আহিব। যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ৰাখিব। মোৰ হোৱাটছএপ নম্বৰটো দিয়া থাকিব আৰু কাপোৰবোৰ একদম কমফৰ্টেবল আৰু প্ৰাইচবোৰো হৈছে ৰিজনেবল। আন এটা কালাৰ দেখুৱাবলৈ লৈছো মই। এইটো এটা কালাৰ, সেম ডিজাইন, কালাৰ আলাগ। গতিকে আপোনালোকে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ৰাখিব আৰু মোৰ হোৱাটছএপ নম্বৰত কন্টেক্ট কৰিব। ধন্যবাদ।